ডিঙিটো পুনাই দিয়া ভালকৈ উঠা ভালকৈ কথা ক'ব নোৱাৰি তুমি গাই ধুইছা নে কি কৰিছা পানী ছিটিয়াই অহা যেনহে লাগে মোক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা 7টা বজাৰ পৰা যিহেতু পূজা উঠি গ'ল আৰু সোণজনীৰ লগত যিহেতু শুই থাকিব লাগে গতিকে ময়ে শুই আছোঁ পিছে সোণজনী আকৌ আজি সাৰে পোৱা নাই এনেই মানে 7টা বজাত প্ৰায় তাই সাৰ পাই যায় পিছে এই ঠাণ্ডা দিনকেইটা কিন্তু বহুত ভয়ে ভয়ে কটাইছোঁ যিহেতু মানে সোণজনী আমাৰ সৰু হৈ আছে তাই মানে ঠাণ্ডা পায় বুলি বহুত ভয় লাগে আৰু আমাৰ যিহেতু এক্সপিৰিয়েঞ্চো নাই গতিকে আনক সুধি সুধি মানে দিনবোৰ কটোৱা নিচিনা হৈছে গাটো নুধুম বুলিহে ভাবিছোঁ দেই ইমান ঠাণ্ডা কেনেকৈ ধৰা আজি ৰ'দো ওলোৱা নাই গম পাইছা নাই তোমাৰ কথা ক'ব নোৱাৰি তুমি গাই ধুইছা নে কি কৰিছা পানী ছিটিয়াই অহা যেনহে লাগে মোক বাৰু দিয়ক শুই উঠিলোঁ গা পা ধুলোঁ চাহকণ খাই পেলাই ডাইৰেক্ট স্কুললৈ ওলাইছোঁ যিহেতু আজি শনিবাৰ গতিকে সোনকালে ছুটি হয় আৰু সোনকালে ছুটি হোৱাৰ দিনাখনি মানে ঘৰত একো খাই নাযাওঁ অকল চাহকণহে খাই যাওঁ ডকুমেণ্টবোৰ উলিয়াই লোৱা স্কুল গ'লোঁ স্কুলৰ পৰা আহিলোঁ পূজা ভাগৰ মানে ছিংগুল ফটো নাইকিয়া হৈ গ'ল আৰু যিহেতু এটা অনলাইন কৰিব লাগে তাই ভাগৰ মানে ছিংগুল ফটো লাগে সেইকাৰণে ক'লোঁ তুমি ৰৈ দিয়া মই মোবাইলত ফটো মাৰি লওঁ তাৰপাছত মই ধুনীয়াকৈ উলিয়াই লওঁ ভালকৈ হেৰিটো টিঙিটো পুনাই দিয়া ভালকৈ উঠা বাৰু দিয়ক পূজাক জোকাই ভাল লাগে সেইকাৰণে আকৌ প্ৰায় মই ধেমালি কৰি থাকোঁ ফটোকেইখন মাৰিলোঁ মাৰি পেলাই সেইখন যিহেতু ধুৱাব লাগে সেইকাৰণে মেলা মাতিলে প্ৰথমতে হোটেলত সোমাই চাহ একাপ খাই ল'লোঁ মানে পইচা খুচুৰা নাই যিহেতু পইচা আজিকালি খুচুৰা দিবলৈ কোনেও নিবিচাৰে সেইকাৰণে বোলো চাহ একাপকে খাই লওঁ মানে পইচাটো খুচুৰা কৰি লওঁ চকাটোত হাৱা নাই হাৱা একেবাৰে নাই কিন্তু দোকানখন বন্ধ এতিয়া হাৱা মোক নিজে দিবলৈ গৈছে পিছে আগতে দি কৰি পোৱা নাই কি হয় নাজানো আজি নিজে দি দিম আৰু মুঠতে নহ'লে মানে পামচাৰ ওলাব চকা বাইকখন মিটাৰটো দি মিটাৰটোৱে কিমান কিমান হেৰি হয় জানো পাই 25 এইটো ইয়াত অঁ নায়েই উঠাই নাই মানে কথাটো হ'ল কি দোকানখনত যিজন দাদা থাকে সেই দাদাজনে মোক ভালকৈ চিনি পায় আৰু ময়ো দাদাজনক ভালকৈ চিনি পাওঁ কিন্তু দোকানখনত আজি দাদাজন নাই সেইকাৰণে মাকে মোক দেখাই দিলে কেনেকৈ পাম দিব লাগে আৰু দিয়ক 2013 চনৰ পৰা যিহেতু বাইক চলাই আছোঁ কিন্তু আজিলৈকে এনেকৈ পাম দি পোৱা নাই আৰু আজি সেইকাৰণে প্ৰথম এনেকৈ পাম দি পাইছোঁ ফটো ধোৱালোঁ পাম দিলোঁ চাহ খালোঁ ডাইৰেক্ট আকৌ খেলিবলৈ আহিলোঁ মানে আবেলি সময়ত যিহেতু সদায় খেলোঁ আজিও সেইকাৰণে ডাইৰেক্ট তাৰ পৰা খেলিবলৈ বুলি আহিলোঁ পিছে আমাৰ আকৌ পিচখন ভালকৈ বনোৱা নাই যিহেতু সকলোবিলাক ল'ৰা বিজি গতিকে দেওবাৰ দিনটোত মানে পিচখন বনাম বুলি ভাবিছোঁ সেইকাৰণে অহাকালিলৈ মানে পিচখন ইয়াত ভালকৈ বনাম ভৰিটো বৰ বেলেগ বিষাইছোঁ অকণমান হেৰি কৰি দিয়াচোন পিটিকি দিয়া মানে বৰ বেলেগ বিষাইছে এই নহয় ৰ'বা এইকণ মই পিটিকিবলৈহে কৈছোঁ খেলি আহিছোঁ কাৰণে বিষাইছে আৰু দিয়ক ইয়াৰ পাছৰকণ আৰু নেদেখাওঁ যি হৈছে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ তেন্তে ধন্যবাদ।